राम निरंजन पाहातक भंजन राम निरंजन पाहातक भंजन राम निरंजन पाहातक भंजन राम निरंजन पाहातक भंजन ओ तुमी ब्रह्मा तुमी विष्णु तुमी महेश्वर सरासर जगतर तुमी हे ईश्वर राम निरंजन पाहातक भंजन राम निरंजन पाहातक भंजन অনামে নদী নামে গতি নামে হরবর নাম ললে মুক্তি পায় জানে সরসর রাম নিরঞ্জন পাহাতক ভঞ্জন রাম নিরঞ্জন পাহাতক ভঞ্জন সত্য যুগে আছিলে ক দুখীয়া ব্ৰাহ্মণ এ নৰহৰি নাম বিপ্ৰৰ পুত্ৰ দুই ব্রাহ্মণীয় আছিলন্ত অপতিব্রতা নারী এ স্বামী সেৱা স্বামী ভক্তি কৰে দিনে দুখীয়া ব্ৰাহ্মণ ব্ৰাহ্মণীৰ দুখৰ নাই পাৰ এ খাব পিন্ধিব নাই সদায় হাহা দুই পুত্ৰৰ নাম অজয় আৰু বিজয় এ ৰূপৰ তুলনা নাই দেখিতে বি লাহে লাহে
দুই পুত্ৰ বাঢ়ি বেলা গিলা দুই পুত্ৰক মাতি বিপ্ৰয় কহি বেলা দুই পুত্ৰক মাতি বিপ্ৰয় কহি বেলা বাসাহত শুনা মোৰে বাসাহত শুনা কৰ্ণ ভৰি ডাঙৰ দীঘল হলা দুয় ডাঙৰ দীঘল হলা দুয় আজি কালি শুনা মোৰে বাসাহত বাসাহত তহঁতৰ মাজত ভাই সমান শত্ৰু নাই ভাই সমান মিত্ৰ নাই ভাই হেন বস্তু পাবলৈ দনহাই নকৰিবি মিলি জুলি থাকিবি অনন্তৰে শুনক পাছে ধৰ্মশীল নৰহৰি কৃষ্ণ তভ কৃষ্ণৰ নাম অহৰ্নিশে কৃষ্ণ
দীঘল আঙামুৰি মাৰে দীঘল আঙামুৰি মাৰে হে ব্ৰাহ্মণী বাছাহত শুয়েই আছে হবলা পিছে ঘৰত চাউল পাতি আছেনে নাই তুমি মোক কোৱা এতিয়াই দিনৰ সাজ আছে স্বামী ৰাতিৰ বাবে নাই সোনকালে ভিক্ষা কৰি হ'ব বুলি কৈ বিপ্ৰয় জুলুঙাখন লৈ কৃষ্ণ কৃষ্ণ বুলি যায় কৃষ্ণ কৃষ্ণ বুলি যায় যায় বিপ্ৰয় ভিক্ষা মাগি বলো মনে ভাবে বিপ্ৰয় কোনফালে গলে বাৰু ওচৰৰ মানুহে ভিক্ষা নিদিয়ে মোক মোৰ সম দুৰ্ভগীয়া নাই অপালে কি লিখে বিধাতা নৰহৰি বিপ্ৰয় মনতে ভাবে দুখী আৰু দুখ কোনে খন্দাব পাৰে কপালৰ লিখন কোনেও গৈ গৈ বিপ্ৰবৰে বহুদূৰ ভিক্ষাৰ বাবে এক গৃহত ভিক্ষাৰ বাবে এক গৃহত ঘৰত কোন আছা মোক অলপ ভিক্ষা দিয়া ঘৰত কোন আছা মোক অলপ ভিক্ষা দিয়া মাত শুনি গৃহস্থই জুমি জুমি চাই ওলাই আহি নৰহৰি বেটা কোন বাপে আৰ্জি থৈছে দিব লাগে ভিক্ষা ভালক ভালে ওলাই যা
কৰি খাব নৰা দেহত ভাগৰ লাগে ভিক্ষা কৰা সহজ উপায় ভিক্ষা কৰা সহজ উপায় অবিখাদিত মনে বিপ্ৰয় ওলাইয়া ভাবে মনে মন বিপ্ৰয় চিন্তে মনে মন অকুন দিশে গলে ভিক্ষা পাইব ভাবি গুণী পন্থে আছে যায় অন্য এক গৃহত যায় অন্য এক গৃহত যায় ভিক্ষা দিয়া বুলি বিপ্ৰয় মাতে বাৰে ওলাই আহি গৃহস্থই আপুনি ইমান ৰদত কৰ পৰা আহিছে উজনি নগৰৰ পৰা ঘৰত কোন কোন আছে দুই পুত্ৰ আৰু মোৰ ভাইজা আপুনি অলপ বহক মই ভিক্ষা লৈ আহো চাউল দিলা দালি দিলা আৰু দিলা ঘৰলৈ আহে বিপ্ৰয় ভিক্ষা লৈ বিপ্ৰবৰে আহি আছে
মুঠতে নাৰায়ণে ভাবে মনে মন ও ভক্তিৰ পৰীক্ষা কৰিম দুখীয়া কৰহে নাৰায়ণ কিমান ভক্তি বিপ্লৱৰৰ আছে মোৰ পৰীক্ষা কৰিব আজি শিশুৰূপ ধৰিহে নাৰায়ণ নাৰায়ণে শিশুৰূপ ধৰিলা বিপ্ৰৰ ওচৰে গৈ কান্দি আছে মায়া শিশুৱে ভোকৰ যা নৰ হৰি বিপ্ৰক চাই মায়া শিশুৰ কাতৰ বাণী শুনিয়া কি কৰিব বিপ্লৱৰে কি কৰিব বিপ্লৱৰে কাৰ চলি ইটো দেখি তা ধুনীয়া ভোকতে আছে কান দিয়া আত্মাউৰা চলি পিতৃ মাতৃ নাই খাবলৈ আছে খোজিয়া মনতে ভাবে নাই 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 মোৰ যি হয় তাকেই হ'ব এই শিশুক যদি মই কিবা খাবলৈ নিদিওঁ তেনেহলে মোৰ মহাপাপ হ'ব নাই নাই মই এই মহাপাপ কৰিব নোৱাৰো নাই নাই মই এই শিশুক কিবা খাব দিব লাগিব জুলুঙখন খুলি বিপ্ৰয় শিশুৰ হাতে দিলা মক কৰিছিলা জুলুঙখন লৈ শিশুৱে আইনা দিখে মনে ভাবে বিপ্লৱৰে
ব্ৰাহ্মণী ও মৰমৰ ব্ৰাহ্মণী আহাচোন তুমি ওচৰ চাপি নাপায়ো পালো পায়ো হেৰুৱালো নাপায়ো পালো পায়ো হেৰুৱালো আজি পুৱা ভিক্ষাখিনি ও মৰমৰ ব্ৰাহ্মণী আজি কি হ'ল জানা ব্ৰাহ্মণীয়ে কৰ পৰানো শিকো এটাই কান্দি কান্দি মোৰাগে কয় আৰ বোলে পিতা মাতা নাই ভোকত আছে কল বলাই ও মৰমৰ ব্ৰাহ্মণী এ ভিক্ষাৰ জলঙাখনি তাক দিলো খাই লৈ জলঙালৈ খাই লৈ জলঙালৈ এই কথা শুনি আছিল বিপদই পোতা প্ৰণাম কৰি দুই শিশুই পিতৃ প্ৰণাম কৰি দুই শিশুই পিতৃ ভাল কৰিলা পিতা তুমি কহিলো মানৱ সেৱাই উত্তম ধৰ্ম মানৱ সেৱাই উত্তম ধৰ্ম এ অন্ন বস্ত্ৰ বাসস্থান দিয়ে যিটো হস্তই কৈছে সেইজনে হস্তই কৈছে সেইজনে কথা শুনি পিতৃদেৱৰ আনন্দ মিলিলা নিশা কালে সকলোৱে নিশা কালে সকলোৱে দুই পুত্ৰ আৰু ভাইজা হৈ আছে টোপনি
পৰিলো ভাগৰি পৰিলো ভাইজাৰ মুখ চাই টোপনিত পৰিলা আনফালে নাৰায়ণে ভক্তিৰ প্ৰমাণ চাবৰ বাবে প্ৰভু প্ৰিয়া প্ৰিয়া বুলি কয় প্ৰিয়া প্ৰিয়া বুলি কয় উঠিব নোৱাৰো মই বল শক্তি নাই খুজি মাগে কিবা অলপ এই কথা বাচা হতক মুঠেই ন মই যি কৈছো তুমি মই যি কৈছো তুমি পিতৃৰ কথা দুই শিশু শুনিবা কপাইলা পিছদিনা দুই শিকৈ দাদা পিতৃ মাতৃয়ে দুখ পোৱাটো মই সহ্য কৰিব নোৱাৰো দৰকাৰ হলে আমি দুয়ো মনে মনে খুজিবলৈ যাব পাৰো দাদাও মই পিতৃ মাতৃয়ে দুখ পোৱাটো সহ্য কৰিব নোৱাৰো অজয়ে বোলে বিজয় ভাই তোৰ মতে নহব পিতৃ মাতৃক ফাঁকি দিলে ভিক্ষা কৰিব যাম আজি পিতৃৰ আগে কৈ পিতৃৰ ওচৰে যাই পিতা তুমি আমাৰ ভগৱান ও মাতা তুমি আমাৰ ভগৱান আমি দুয়ো ভাই আজি খুজিবলৈ যাওঁ সোনকালে
ভাইতে ও দুজন ও জয় আৰু বিজয় নহয় না ও বাপেকৰ মালাডাল লোৱা যেন পাও ও নে কি ক ভাইত ও ভাইত ও যেনে বাপক তেনে চলি ও কোনো সন্দেহ নাই এই বয়সত ভিক্ষা খোজে এই বয়সত ভিক্ষা খোজে ভিক্ষা কৰা সহজ কাম নেথাকে থানা ভাইত ঘৰে ঘৰে ফুৰিলে আচল কথা কি জানা ভাইত কি জানছা জুলুঙা সহিতে দুইক মজা লাগিছে কম বস্তু নহয় দুয়ো কম বস্তু নহয় দুয়ো কথা শুনি জয় বিজয় মহাদুখ সকলোকে চাই পাছে সকলোকে চাই পাছে নাভাবিনি চিন্তি কথা কবলৈ নাপায় দুখীয়াৰ দুখ কোনো দিনে খণ্ডন সাংঘাতিক কথাই মাথা বেয়া কৰি দিব ভাইত উপহাস কৰি হবে ঘৰলৈ আহিলা জয় বিজয় ভিক্ষাৰ বাবে জয় বিজয় ভিক্ষাৰ বাবে এ ৰঙা চিঙা পৰি গৈছে আৰাধনতা গৃহত প্ৰৱেশ কৰি গৃহত প্ৰৱেশ কৰি
ঘৰত কোন আছা ঘৰত কোন আছা মোক অলপ ভিক্ষা দিয়া ঘৰত কোন আছা আমাক অলপ ভিক্ষা দিয়া এ মাধুনী নাৰীয়ে ওলাই আহিলা মৰম লগা দুই শিশুক দেখিবা পাইলা মৰম লগা দুই শিশুক দেখিবা পাইলা মৰম লগা অৰদত ৰং পৰি গৈছে অৰদত ৰং পৰি গৈছে ভাগৰতে দুই শিশুৱে ভাগৰতে দুই শিশুৱে ভাত পানী খুৱাই দুইকো অতি মৰম অহৰক কৈ ভিক্ষা দিয়ে অহৰক কৈ ভিক্ষা দিয়ে ঘৰ পাই দুই শিশুৰ আনন্দ মিলিল কালে সকলোৱে অহয়নক পুনত নাৰায়ণে পুনত নাৰায়ণে বিপ্ৰবৰ দুই পুত্ৰ আছে তোৰ জানি আছো মই মহাভক্তবান হব দুয়ো জানিবে নিশ্চয় মহাভক্তবান হব জানিবে নিশ্চয় আজিৰ পৰা দুই শিশুক ভিক্ষা কৰিবলৈ নপঠাবি নহলে বিপদ হব তই নিশ্চয় জানিবি নহলে বিপদ হব তই নিশ্চয় জানিবি অহাৰ পাই বিপ্ৰবৰে ব্ৰাহ্মণী নাৰায়ণে আহি মোক
কথা শুনি আছিল অজয় আৰু বিজয় তপৰাই দুইজনে পিতা পিতা তুমি এইবিলাক কি কৈছা পিতা তুমি এইবিলাক কি কৈছা তুমি এই বেমাৰী দেহাৰে ভিক্ষা কৰিবলৈ যাবা নাই নাই পিতা তুমি এইবোৰ কি কৈছা এয়া হ'বই নোৱাৰে বেমাৰী দেহাৰে ভিক্ষা খুজিব নাযাবি হ'বই নোৱাৰে পিতা এই পিছদিনা দুই শিশুই জুলুঙাখন ওলাই গ'লা দুইজনে নাৰায়ণৰ কথা নহয় যে অন্যথা সেইদিনা দুই শিশুৰ লাগিল বেথা নাৰায়ণৰ কথা মায়া কৰি নাৰায়ণে সৰ্পৰূপ ধৰিলা আলমুতি ধৰি সৰ্পই হেৰিয়া আহিলা নিমিষতে দুই শিশুক দংশন কৰিলা ধৰফৰ কৰি দুই শিশুই আজীৱনতে অনন্তৰে শুনক পাছে তাৰ পিছত নাৰায়ণে শিশুৰক দুই শিশুৰ খবৰ দিছক নাৰায়ণে মনতে ভাবে এতিয়াহে খেলা জমিব কিমান ভক্তি আছে বিপ্ৰৰ মোহৰ প্ৰতি আজি এই প্ৰমাণ হ'ব কথা শুনি পিতৃ মাতৃ লৰিয়া জয় বিজয় মোৰ বাচ্চা জয় বিজয় দুই পুত্ৰ খাবতি লৈ কান্দি
কৰিছিল কিন্তু মোকো সদা কৰি হঠাৎ গুচি গ'লে তাকৈ থাকিম দি আই ভিক্ষা মাগি খুৱাই ডাঙৰ যে কৰিল ভিক্ষা মাগি খুৱাই ডাঙৰ যে কৰিল সকলো শেষ হৈ যায় সকলো শেষ হৈ যায় পিতৃ মাতৃ কান্দি আছে বুকুত ভুকিয়া আজিৰ পৰা কাক পাতিম আজিৰ পৰা কাক পাতিম হিমতে কান্দি কান্দি পৰি মূৰ্ছা অনন্তৰে শুনক পাছে অনন্তৰে শুনক পাছে এই ত্ৰিজগতৰ হৰ্তা কৰ্তা প্ৰভু নাৰা বিপ্ৰৰ অন্তৰত সোমাই বিপ্ৰৰ অন্তৰত সোমাই হে ৰবি প্ৰভৰ হে ৰবি প্ৰভৰ তোমাৰ যদি তুমি নিজেই মুণ্ড কাটি শিৰচ্ছেদ কৰিব পাৰা তোমাৰ মুণ্ড যদি তুমি নিজেই কাটি শিৰচ্ছেদ কৰিব পাৰা জীয়াই উঠিব দুই পুত্ৰ চিন্তা পৰিহৰা জীয়াই উঠিব তোমাৰ দুই পুত্ৰ তুমি চিন্তা পৰিহৰা এতিয়া চাওক ৰাইজ নাৰায়ণৰ কথা শুনি নৰহৰি বিপ্ৰ এইবাৰো কি কৰিলে নিজে মৰি বিপ্ৰবৰে পুত কজি আব এই কথা জগততে হিয়াতি ৰৈ যাব এহি বুলি বিপ্ৰবৰে অস্ত লইলা নিজ মুণ্ড কাটো বুলি ভাৱ মাৰি দিলা নিজ মুণ্ড কাটো বুলি ভাৱ মাৰি দিলা
আচৰিত অকাতা নগল বিপল মুণ্ড নাৰায়ণে থাপ মাৰি হাতত ধৰিলা ধন্য ধন্য বিপ্ৰ তুমি মহাভক্ত বান এতিখনে দুই পুত্ৰৰ দিবু জীৱন দান এতিখনে দুই পুত্ৰৰ দিবু জীৱন দান অমৃতনয়নে প্ৰভু দুই শিশু কচা উঠি বহিল দুই পুত্ৰ উঠি বহিল দুই পুত্ৰ এক কৃষ্ণৰ মহিমা কোনে অবুজিবা সকলোবোৰ তেওঁৰ লীলা অজাননী সকলোবোৰ তেওঁৰ লীলা অজাননী বিপ্ৰবৰ তোমাৰ মই ভক্তিৰ পৰীক্ষা চালো সঁচাই তুমি মহাভক্ত আজি বুজি পালো দুখ পোৱাৰ পিছতো ভক্তিৰ পৰা বিচলিত নহলা মহাপুণ্য হ'ব তোমাৰ নিশ্চয় জানিবা হে পৰম শ্ৰদ্ধাৰ নামধৰ্মী ৰাইজ এই কাহিনী ভাগৰ পৰা আমি এটা কথাই বুজিব পাৰিলো যে মানুহে অভাৱত পৰিলেও ধৰ্মৰ পৰা কেতিয়াও বিচলিত হ'ব নালাগে অভাৱত পৰিলেও মানুহে ধৰ্মৰ পৰা কেতিয়াও বিচলিত হ'ব নালাগে